Hey guys, welcome back to my YouTube channel Azam Bhai. তো গাইছ আজি ভিডিঅ'টো মানে গাইছ যোৱা বৃহস্পতিবাৰ আৰু এইটো বৃহস্পতিবাৰ মাজত যোনকেইটা দিনত মানে বিহু হয় সেই বিহুৰ মানে কিবা কিবি বুল হ'ল বা কিবা কিবি বুল বান্ধি কৰিলে বা তেনেকুৱাকৈ ধৰণৰ মানে নেক্সট বৃহস্পতিবাৰে মানে তামোল পাণ দি পিনি সেৱা কৰেগৈ দেওশালত আৰু দেওশালত সেৱা কৰাৰ পিছত মানে চবেই নাচি বাগি মানে ফূৰ্তি ফাৰ্তা কৰি পিনি মানে ঘৰত আহে মানে সেইদিনাখনটো মানে বিহু উৰুৱাই দিয়া বুলি কয় গাইছ মই যিমানলৈকে জানো সিমানহে ক'ব পাৰিছোঁ মোৰ ফালৰ পৰা ভুল হ'লে মোকো ক্ষমা কৰিব আপোনালোকে সেই গাইছ আমি এতিয়া গৈ আছোঁ দেওশালে তো আগতে মই মানে ইয়াৰ আগতে মানে যোৰহাট গৈছিলোঁ সেইটো ভিডিঅ' চাই লওঁ আগতে তাৰপিছত আমি গৈ পাম ইয়াৰ তো ভিডিঅ'টো চাই থকা আমি তিনিজনে এতিয়া গৈ আছোঁ তো গাইছ মই এতিয়া আমাৰ গড়মূৰ পাইছোঁগৈ আমাৰ যিটো চেনিমৰা ঘাট সেইটো পাৰ হৈ আহিলোঁ এতিয়া মই গৈ আছোঁ আমাৰ ব্ৰহ্মপুত্ৰ নিমাতী ঘাটলৈ তো এতিয়া চাই থাকক মই এতিয়া পাবলৈ হৈছোঁগৈ গড়মূৰ তো গাইছ হঠাতে মই মানে আহিবলগীয়া হ'ল মই মানে যেতিয়া মই কম্পিউটাৰ দোকানলৈ গৈছিলোঁ মোৰ যিটো মানে আৰু এটা অনলাইন কৰিবলৈ গৈছিলোঁ তেতিয়া মই গম পাইছোঁ যে মোৰ 24 তাৰিখে আছে সেইকাৰণে মই মানে এডমিট ডেটটো পিছতে গম পাইছোঁ যে 24 তাৰিখে আছে বুলি সেইকাৰণে মই এতিয়া আহি আছোঁ এক্সাম দিবলৈ কাৰণে তো ভিডিঅ'টো চাই থাকক এতিয়া মই পাবলৈ হৈছোঁগৈ গড়মূৰ এইটো চাওক এইটো চিধাকৈ নাযায় বাৰু ৰাইট চাইডে গ'লে আপোনালোকে যাব পাৰিব নিমাতী ঘাটলৈ আৰু এইফালে লেফ্ট চাইডে গ'লে আপোনালোকে জেংৰাই পাব এনেকৈ তো এতিয়া মই গৈ আছোঁ ব্ৰহ্মপুত্ৰলৈ তো গাইছ আমি এতিয়া পালোহি নিমাতী ঘাট এয়া চাওক নিমাতী ঘাট তো গাইছ মই মানে 3বাৰ আহিলোঁ যোৰহাটলৈ তেতিয়া মই মানে অকল সৰু সৰু যিকেইটা ফেৰি আছে সেইকেইটাহে পাইছোঁ এতিয়া মই ডাঙৰটো পাইছোঁগৈ এইবাৰহে ডাঙৰটো উঠিবলৈ পাইছোঁ বাকীকেইটা মানে 3টা মানে গোটেই সৰু সৰু আছিলে তো এয়া মোৰ লগত আহিছে বিশাল দেউৰী এইজন লগত আৰু কিছুমানে আহিছে বাৰু গাইছ মই এতিয়া ৰুমত আছোঁ ৰুমত মানে ওচৰতে মানে বেছি নহয় 200 মিটাৰমান হ'ব নেকি ইয়াৰ পৰা তাৰ ওচৰতে ৰুম এখন পাইছোঁ 400 টকা ৰুমত তাৰপিছত এতিয়া মই ইয়াতে আছোঁ তো আহোঁতে ভিডিঅ' ধৰি নাছিলোঁ কাৰণ মোৰ মোবাইলৰ মানে বেটেৰী চাৰ্জ নাছিলে হ'লেও মানে পাৱাৰ বেংক লৈ আনিছিলোঁ বেছি পাৰ্চেণ্ট নকৰিলে যেনে তেনে 23% মান কৰিলে নেকি 10% আছিলে বেটেৰীটো তাৰপিছত এতিয়া 23% হৈ গ'ল মানে অথনি হ'ল তাৰপিছত কাৰেণ্ট আহিলে কাৰেণ্টৰ লগত মই দিছোঁ এতিয়া আছে আপোনাৰ এতিয়া বেটেৰী চাৰ্জ হৈছে আপোনাৰ 80% মান হ'ল বাকী পিছত কৰিম আৰু লগতে ভিডিঅ'টো কৰিছোঁ সেইকাৰণে আৰু লগতে মই ভিডিঅ' চাব নেকি বেছি ন আৰু লগতে চাৰ্জ আছে এইবিলাক চাৰ্জ দি থৈছোঁ চাৰ্জাৰ এইফালে মোবাইল আৰু লগতে এইফালে আৰু এখন আহিন আছে এইটো দুখন আইন আছে ইয়াত মানে দুখন এইটো হৈছে মোৰ ৰুম লগতে এইফালে পাংখা চলি আছে আৰু গাইছে এইটো হৈছে মোৰ টয়লেট এইটো দুখন আইন ইয়াত এখন আৰু বাহিৰত এখন ৰুমত এখন তো গাইছ হঠাতে আহিবলগীয়া হ'ল কাৰণ মই মানে আমাৰ যিটো ব্লক চেণ্টাৰ তালৈকে গৈছিলোঁ কিবা এটা কামত মানে তেতিয়া মানে মই সোমাই যাব বুলি আহিছিলোঁ কিন্তু সেই যিটো কম্পিউটাৰ দোকানত বহুত দিনে হ'ল এডমিট কাৰ্ডটো আহিছিলে নাই বহুত দিনৰ পৰা চাই আছিলোঁ কিন্তু অহা নাছিলে যিটো আমাৰ ট্ৰিটমেণ্টৰ মানে 11 তাৰিখে এডমিট কাৰ্ড দিছিলে কিন্তু সেইদিনাখনৰ পৰাই চাই আছোঁ কিন্তু নাপালোঁ এডমিট কাৰ্ডটো তাৰপিছত এতিয়া ফাইনেলি সেইদিনাখন মানে খালী আছিলে এডমিট কাৰ্ডটো উলিয়াই দিলোঁ তাৰপিছত আজি 24 তাৰিখ আছে বুলি আজি আহিছোঁ আজি 23 তাৰিখ কাইলৈ সোমবাৰ কাইলৈ আছে 24 ৰাতিপুৱা আছে ৰিপৰ্টিং টাইম 7টা বজাত আৰু এক্সাম আছে আপোনাৰ 8টাৰ পৰা 9টালৈকে বেছি নহয় এঘণ্টা যিটো মাৰ্কছটো হৈছে 100 তো ভিডিঅ'টো চাই থাকিব বিহুৰ দিনৰ মূৰত মানে আহিবলগীয়া হ'ল এক্সাম দিবলৈ কাৰণে চ' আপোনালোকৰ বিহু আমাৰ এতিয়া বিহু চলি আছে যিটো আমাৰ বিহু সেইটো দেখুৱাব নোৱাৰিলোঁ কাৰণ আপোনালোকে জানেই মই এতিয়া মানে আহিছোঁ আৰু হ'লেও মানে চাবলৈ পাম চাগে যদি আমাৰ বিহু উৰুৱাব সেইদিনাখন তাৰ আগদিনাখন যাব লাগিব চাগে যিটো আমাৰ
বিহু উৰুৱা দিনটো হৈছে বৃহস্পতিবাৰে, সেইদিনাখন মানে আমাৰ যিটো বিহু সেইটো উৰুৱাই দিব। তো আপোনালোকে চাব। তো আগৰ ভিডিঅ' চোৱা, আপোনালোকে যে চোৱা নাই যদি ডেছক্ৰিপশ্যনত লিংক আছে, তো গৈ পিনি চাব পাৰে। তো এতিয়া মই ভাত খাবলৈ হৈছেগৈ, মানে টাইমটো হৈছেগৈ, মানে 7টা বজাত যাম বুলি ভাবিছোঁ ভাত খাবলৈ, কাৰণ ইয়াত মানে 10টা বজাত মানে ৰুমটো বন্ধ কৰিব মানে, সেইকাৰণে। তো এতিয়া খাই লওঁগৈ বুলি ভাবিছোঁ। তো ইয়াতে অকণমান সময় ভিডিঅ'টো অফ কৰিছোঁ, কাৰণ মই মানে একো এটা পঢ়ি অহা নাই, বেছি নহয়। মই মানে একো এটা পঢ়ি অহা নাই, মই মানে পঢ়িবই নাপালোঁ। সেইকাৰণে মই মানে ইউটিউবত চাব লাগিব, কেনেকৈ কি কৰিব লাগিব, কুৱেশ্যনকেইটা কেনেকুৱা ধৰণৰ আহিছে সেইকেইটা চাব লাগিব। তো আপোনালোকে অকণমান সময় ধৈৰ্য ধৰক, ভিডিঅ'টো ইয়াতে অকণমান অফ কৰিছোঁ। তো ভিডিঅ'টো চাব পাৰিব, কিন্তু কি হয় কি নহয়। তো ভিডিঅ'টো অকণমান অফ কৰিছোঁ। আৰু লগতে মোৰ লগত যোনজন ল'ৰা আহিছিলে বিশাল দেৱী, কাইলৈ লগ পাম। মোৰ মানে এক্সাম চেণ্টাৰটো ইয়াত মানে দুটা পৰিছে। এটাটো হৈছে আমাৰ যিটো আগতে কিছুমানে দিছে চাগে SSC GD বা SSC MTS তেনেকুৱা ধৰণৰ এক্সাম দিছে চাগে কোনোবাই, যিটো আমাৰ আইৰণ জুডিচিয়েল ছাৰ্ভিচত। তো তাততো মোৰ নপৰিলে, কিন্তু আমাৰ যিটো মোৰ লগত যোনজন আহিলে বিশাল দেৱী, তাত পৰিছে। আৰু মোৰতো আমাৰ যিটো ইয়াত ভেটেনেৰী হস্পিটেল, তাৰ ওচৰতে পৰিছে চেণ্টাৰটো। তো আপোনালোকে ভিডিঅ'টো প্লিজ চাই থাকিব, কি হয় কি নহয়। বা মই মানে একো এটা পঢ়ি অহা নাই, হ'লেও মানে এক্সামটো দিবলৈ আহিছোঁ, কি হয়। মই এতিয়া ইউটিউবত চাব লাগিব। ভিডিঅ'টো ইয়াতে অফ কৰিছোঁ। তো বাই বাই গাইজ। ইয়াৰ চাবিটো চাওক, এয়া চাওক কিমান কি। মোৰ ৰুম নাম্বাৰ হৈছে 102, আৰু লগতে এইপিনে চাওক হোটেলৰ নামটো এয়া, আৰু লগতে ইয়াৰ যোৰহাট ৰোড, এইটো AT ৰোড যোৰহাট, আৰু ওপৰত চালে চাওক। তো কিমান হেভি, গোটেই তামৰ, এইটো তামৰ হয়নে নহয় আপোনালোকে কমেণ্ট কৰি জানিব। তামৰ চাগে এইপিনে, মোৰ মতে তামৰ। এইটো ৱেট আছে, কিন্তু অকণমান কম দামী ৱেট নাই আৰু। এই গাইজ, মই ওলাই পিনি শেষ কৰোঁ, এতিয়া যাবলৈ ওলাইছোঁ। এইফালে মোৰ ডকুমেণ্টছকেইটা আছে, ওলাই ল'লোঁ। এইপিনে চাবি, কলম আৰু জেপত আছে সেইকেইটা। তো ভিডিঅ'টো চাই থাকিব। এতিয়া মই এক্সাম দিবলৈ যাওঁ, কিন্তু মোবাইল ভিতৰলৈ নিব নিদিয়ে। মোবাইলটো ইয়াতে থৈ যাম ৰুমতে। তো আহি পিনি আকৌ যাম। তো গাইজ, এক্সাম দি পিনি আহিলোঁ মই, আৰু লগতে আমাৰ কেণ্ডিডেট আছিলে 55 জন, তাৰে 150টা ছিট আছিলে, তাৰে 55 জনহে আহিলে। আৰু লগতে কুৱেশ্যন ইমান হাৰ্ড কুৱেশ্যন অহা নাই। মই মানে যোনকেইটা পাইছোঁ সেইকেইটা কৰি থৈ আহিছোঁ। আৰু লগতে বেছি নহয়, কুৱেশ্যন 50টা আছিলে, তাৰে 100 মাৰ্ক আছিলে। আৰু লগতে মই 35টা মানহে কৰি থৈ আহিছোঁ এনচাৰ। লগতে কি হয় নাজানো এনচাৰ যিটো ৰিজাল্টটো। তো গাইজ, আপোনালোকে সেইটো ভিডিঅ' চালেনে, যোৰহাট যোৱা ভিডিঅ'টো। তো এতিয়া আমি গৈ আছোঁ তিনিজনে দেওহালে। তো চাই থাকক, এয়া চাওক কিছুমান মানুহ আহিছে গৈছে, আপোনালোকে দেখিলোঁ। তো গাইজ, আমি এতিয়া সেৱা কৰিবলৈ আহিছোঁ তিনিজনে। আগতকৈ অকণমান ডেভেলপ হৈছে বাৰু। এয়া চাওক কি মজা। আৰু ইয়াতকৈ যদি ৰং লগাই দিলে তেতিয়াহ'লে আৰু মজা হ'ব। তো লগাব চাগে। এতিয়া কেনেকুৱা লাগিছে তলত এটা কমেণ্ট কৰি জনাব আমাৰ দেওশালটো। এয়া গাইজ, চবেই সেৱা কৰি আছে, এইটো চাওক। লগতে এয়া চবেই সেৱা কৰিছে আৰু আহিছে তেতিয়া। তো এয়া চাওক। তো গাইজ, মই আহিলোঁ। তো গাইজ, আগতকৈ অকণমান ডেভেলপ হৈছে। মানে কি হ'ল, এইটো ঘৰ মানে আগতে বনোৱা নাছিলে, এইবাৰ বনালে। আৰু লগতে পুখুৰীটো চাফা কৰিলে, আগতে ডুব আছিলে। আৰু গাইজ, এইফালে চাওক বিশাল দেউৰী, এয়া পুৱা সাজি কাচি আহিছে আৰু গামোচা দুটা তালৈ। আৰু এইফালে বিহু ডান্স। আৰু লগতে গাইজ, এইটো জুমটো চাওক, এইকেইটা মানে একেই ড্ৰেছ, চাওক একেই ড্ৰেছ সিহঁতৰ। কি যে মিলাই পিনি পিন্ধি আহিছে সিহঁতৰ। তো এই চব মানুহবিলাকে আহিছে আৰু। তো অকণমান দেখুৱাই দিছোঁ, আগতকৈ অকণমান ডেভেলপ হৈছে। মানে কি হ'ল, এইয়া বাকীকেইটা ৰং লগাই দিলে। আৰু লগতে কেনেকুৱা লাগিছে তলত এটা কমেণ্ট কৰিব আমাৰ দেওশালটো। ইয়াতকৈ আৰু এটা দেওশাল আছে, যিটো শদিয়া আছে। সেইটো দেওশাল মানে বুঢ়া বুঢ়ী শাল, সেইটোৱে আমাৰ মেইন দেওশাল। কিন্তু এইটোৱে আৰু এইটো মানে গাঁৱে গাঁৱে থকা দেওশালটো। আৰু লগতে মেইন দেওশালটো হৈছে আমাৰ শদিয়াত থকা দেওশালটো হৈছে বুঢ়া শাল বোলে, সেইটোৱে মেইন দেওশালটো। বাকী মানুহবিলাকে তালৈকে যায় ইয়াৰ পৰা। ময়ো যাম বুলি ভাবিছোঁ শদিয়ালৈ, তো কি হয় নাজানো। গাইছ, এইপিনে লাটুল দেউৰী আহিছে, এইফালে পলাশ দেউৰী, আৰু এইপিনে চান্দমানি গোবিন্দ দেউৰী।
গোবিন্দা গোবিন্দ দেউৰী তো গাইজ বিশেষকৈ মানে এইকেইটা গ্ৰুপটোহে মজা লাগিছে চাওক কি ধুনীয়াকৈ ড্ৰেছ পিন্ধি আহিছে বা এই চাওক একেই ড্ৰেছ এইকেইটা তো গাইজ সিহঁতে মানে নাচিবৰ কাৰণে এনেকৈ ঘূৰি আছে সেইকাৰণে মোৰ অকণমান ভিডিঅ'টো লৈ লওঁ আৰু আপোনালোকক দেখুৱাই দিলোঁ এনেকৈ তো এই চাওক পুৱা ইয়াত মানে সকলোৱে নাচে চবেই নাচে ইয়াত আগতে মানে ইয়াত কম্পিটিশ্যন চলিছিলে তো গাইজ এইপিনে মানুহবিলাকে ঘৰত যাব ওলাইছে আমিও যাওঁগৈ আৰু ইমান দিন নাথাকোঁ ইয়াতো তো হ'লেও অকণমান ইয়াতে অকণমান থিয় হৈ আছোঁ আমি এতিয়া অকণমান চাই আছোঁ মানুহবিলাকক আমি তিনিজনে এতিয়া ঘৰত গৈ আছোঁ আপোনালোকে আমাৰ বিহুটো কেনেকুৱা লাগিলে তাত এটা কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই পিনি আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব 9 কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে এইপিনে 9 কমেণ্ট শ্বেয়াৰ কৰি দিব ফটোকেইটা লৈ আছে আমাৰ এইপিনে আমিদা চাওঁ চেহেৰা এই আছে আমাৰ আমিদা ঘৰত গৈ আছোঁ তিনিজনে